হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। মই বনাইছোঁ, ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এতিয়া মই চব্জিটো বনাবৰ কাৰণে ইয়াত দিছোঁ জলকীয়া, পিঁয়াজ আৰু জিৰা পাউডাৰ, চিকেন মছলা আৰু অলপ ধনিয়া পাউডাৰ। তো আহকচোন এতিয়া কি বনাওঁ চাওঁ। আৰু এইখিনি এতিয়া মই কাটি লৈছোঁ, গাজৰ, বিনছ আৰু আলু দি দিছোঁ ইয়াত। দি লৈ এইখিনি মই ভালদৰে মিলাই ল'ম। এখন হাতে মোবাইলটো ধৰি আছোঁ কাৰণে অকণমান প্ৰব্লেম হৈছে, মানে ভালদৰে মই মিলাই লওঁ। এতিয়া মই ভালদৰে মিলাই লৈছোঁ। এয়া হৈ গৈছে আৰু মিলাই অলপ আছে ধুনীয়াকৈ, যাতে মছলা চছলাবিলাক ধুনীয়াকৈ মিক্স হয় সেইকাৰণে। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখ দি আকৌ ভালদৰে মিলাই ল'ম। অলপ দেৰি ঢাকি দিয়াৰ পিছত এয়া দেখিছে মোৰ চব্জিটো বহুত ধুনীয়াকৈ ৰেডি হৈ গৈছে। খাবলৈও বহুতেই সোৱাদ হয়। মই গাজৰটো খাবই লাগে বাৰু, সেইটো কাৰণে মই মাজে মাজে বনাই থাকোঁ। মই খাই ভাল পাওঁ কাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছে এতিয়া মোৰ চব্জিটো ৰেডি হৈ গৈছে। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ। আজিলৈ